এইবোৰ মই এনেকৈ পেকিংবোৰ কৰি ৰাখি দিছোঁ অকল ফ্ৰেমে নহয় কিছুমান কাপোৰো আছে বাৰু ইয়াতে বিভিন্ন ঠাইলৈ যাব এইবোৰ পেকিংবোৰ হৈ গৈছে প্ৰথমতে দুখনমান এনেকৈ ব্লেংক স্ক্ৰীন দেখুৱাম এইবোৰ বাৰু কৰা হোৱা নাই এতিয়ালৈকে মই জাষ্ট ৰেডি কৰি পেলাই থৈ দিছোঁ এইবোৰ এতিয়া অকণমান পিছত বনাম মই এইকেইখন আৰু এইকেইখন হৈ যোৱা স্ক্ৰীন মানে এইখন বনাই থৈ আছিল এয়া সব মই কৰা নহয় দুখনমান কালেকশ্যনৰো আছে এইখন এখন তাৰপাছত এইখন এখন আৰু ব্লু স্ক্ৰীনো বনোৱা হয় এখন লেমিনেশ্যন হয় এইখন স্ক্ৰীনো বনোৱা হয় আৰু এখন আছে এইখন খুবেই ধুনীয়া তাৰপিছত এখন সৰু সৰু ফুল বিচাৰে বহুতে তো এইখন আৰু এইখন বনাই ৰখা হৈছে এইখন সেম ডিজাইনৰ হয় এইখন অৰ্ডাৰৰ হয় এনেকৈ বনাই ৰাখিছিলোঁ আৰু এখন ব্লু স্ক্ৰীন আৰু এইখন এখন সাইড পাৰি বিচাৰে বহুতে তো সাইড পাৰি এইখন অৰ্ডাৰ হয় কিন্তু মই বনাই ৰাখিছোঁ এইখন সাইড পাৰিৰ বাবে আৰু এখন এইখন এনেকুৱা ডিজাইন হয়তো আগতে দেখিছে মোৰ আগৰ ভিডিঅ'ত আৰু এইখন এখন সাইড পাৰি এইখন ইমানবোৰটো দেখুৱাটো সম্ভৱ নহয় বনাই ৰখা গোটেইবোৰ আৰু এইখন এখন আৰু আপোনালোকক যদি লাগে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই মই হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছএপ নাম্বাৰ পাব তাতে গৈ পেলাই সেই নাম্বাৰত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আচ্ছা আৰু এখন ডুৱেল স্ক্ৰীন দেখুৱাম এইটো ফুলটো বহুত অৰ্ডাৰ আছে সেইকাৰণে মানে এইটোৰ লগত এনেকুৱা এটা বনাই দিব দিয়াৰ কাৰণে এইটো বনোৱা হৈছে আৰু অকণমান ইউনিক ডিজাইন এইখন